আমাৰ শিৱ মন্দিৰলৈ যে ইমান তৰ্ক বিতৰ্ক হৈ আছে হা এইবিলাক ইমানখিনিতো হ'ব নালাগে আমি এদিনে আজি 3 দিনমান আগতে আমি এটা নিউজ কৰিছিলোঁ হ্যাঁ নিউজ কি কৰিছিলোঁ যে আমাৰ মন্দিৰখন যে আছে আগতে যেটো কৈছিলোঁ এইটো আজিও কম আগতে যিখন মোক চেক দিছিলে এইখন চেক আমাক যিখন ৰাইজে দিছিলে এইখন চেক বাম আছিলে হ্যাঁ অৰূপ দে আৰু ইহঁতে যে কালি নিউজ কৰিলে এইখন বুলি মিছা বুলি কৈছে চাওক আপোনালোকে এই যে চেকের ডেট একাউন্টের ডেট তারপরে হলে অরূপদের সাইন চাওক আপনালোকে হ্যাঁ তাৰপাছত আমাৰ এই যে দোকানৰ স্লিপের ডেট চাওক আপোনালোকে মিছা বুলি মোক প্ৰমাণ কৰি দিব লাগিব মই প্ৰেসিডেন্ট মই এইখন মন্দিৰে মই কৈ আছো আৰু আমাৰ কমিটিৰ ৰাইজ আমাৰ মন্দিৰৰ ৰাইজে সর্ব রাইজে ইয়াতে উপস্থিত আছে আৰু যে কালি যে কেইজন মান যে আছিলে ইয়াতে ভাষণ দিছিলে এটা বিজেপিৰ কেইটামান দালাল আছিলে ইয়াতে মন্দিৰে একো নহয় আসি কালি উদ্ভণ্ডালি কৰিছে ইয়াতে সেক্ৰেটাৰী আছিল সেক্ৰেটাৰী 2 দিন মান আগত ঠিকই আছিলে কালি কি হল আকৌ মই গম নাপাওঁ কালি কি কাৰণত কৈছে কি বুলি হল হ্যাঁ এতিয়া সেক্ৰেটাৰীক মই ক'ব লাগিব এইখন মই মিছিলি বুলি মই দালাল বুলি সেক্ৰেটাৰী মোক এইখিনি মোক প্ৰমাণ কৰি দিব লাগিব নহলে সেক্ৰেটাৰীৰ ওপৰত মই মানহানি কেছ কৰিম আপনি কোন হয় মই মন্দিৰৰ প্ৰেসিডেন্ট হয় কি নাম আপনার মোৰ নাম সন্তোষ ৰায় কমিটি বনোৱাৰ ডেটো আছে আমাৰ ইয়াত সবেই আছে চাওক আপোনালোকে কমিটি বনোৱা ডেটখনো চাওক আপোনালোকে ৰাইজে অৰূপ দে 20/9/24 হ্যাঁ কেতিয়া কোন ডেট এইটো 20/9/24 আপোনালোকে চাওক এইখন যদি মই মিছা বুলি কৈছোঁ 10/10/23 দিছিলোঁ প্ৰথম দিয়েতো আগতে ক'লোঁ আমি এইখন চেক লৈ কেনে বেংকত গ'লোঁ বেংকে মেনেজাৰে ক'লে হে এইখন ডেট ফেল হৈছে কোনে দিছে বুলি এইখন লৈ যাওক হে এনে দুলিয়াই দিছিলে বেংকে মেনেজাৰ এইখন লৈ আহিছে পুৰণা চেক হে তাৰপিছত আকৌ ইহঁতক ফোন কৰিলোঁ ফোন কৰোঁতে নাহে কিছুদিন ফোন কৰোঁতে তাৰপিছত আহিলে আহি কেনে এইখন চেক লৈ গ'ল ৰিটাৰ্ণ লোৱাৰ পিছত তারপরে আরও না আহে আমি ফোন করলেও রিসিভে নকরে তাৰপিছত এনেকৈ কৰোঁতে 3-4 মাস 5 মাস মান আহি পিছত আহি কেনে এইখন চেক দি গ'ল দিয়াৰ পিছত লগতে আৰু এখন কাগজ দিলে এইখন কাগজ চেকৰ লগত এইখন কাগজ দি তাৰপিছত পইচাটো উদ্ৰ হৈছে মইতো মিছাটো কোৱা নাই সন্মান কৰিব লাগিব আৰু দালাল কৈছে মোক এইখিনি দিব লাগিব এতিয়া নাহে আমাৰ ভোট পাৰ হৈ আছে হ্যাঁ এতিয়া আমাৰ মন্দিৰটো বাকি থাকি গ'ল হ্যাঁ বাকি থাকি গ'ল তে আমি তাৰপিছত কি কৰিলোঁ মন্দিৰ ভোট পাৰ হ'লেতো আমাৰ মন্দিৰ নহয় তাৰপিছত আমি দেৱনাথৰ ওচৰত গ'লোঁ হ্যাঁ দেৱনাথৰ ওচৰত যোৱাৰ পিছত আমাৰ মন্দিৰটো কৰি দিব লাগে তাৰপিছত ইহঁতে ক'লে ঠিক আছে মই মন্দিৰ কৰি দিম লগে মাল পেলাই দিছে আৰু মন্দিৰ কৰি দিব বুলি এই প্ৰতিশ্ৰুতি দিছে আমাক যে ইহঁতে যে মোহন ৰাজে কালি যে মোক ক'লে ই বোলে কুমুটিত আছে কুমুটিত ক'ত কুমুটিত আছে চাওক তো ইখন আপনার এইখন চাওক কুমুটিত ক'ত আছে মোহন ৰায়ৰ নামটো আছে ওলাই দিব